So hello friends, welcome to my YouTube channel Technical Ahmed. তো আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, মই আজি এইটো ভিডিঅ'ত আলোচনা কৰিম ই শ্ৰম কাৰ্ডক লৈ, যে ইতিমধ্যে ই শ্ৰম কাৰ্ডৰ টকা আমি পোৱা নাই, কিন্তু বেলেগ ৰাজ্যত পাইছে, কিন্তু এই আমি যে পোৱা নাই এটা কাৰণ আছে, আৰু এই কাৰণটো কি এতিয়া গভৰ্ণমেণ্টৰ পৰা এটা নিউ আপডেট আহিছে। চ' এই আপডেটটো আপোনালোকে কি কৰিব লাগিব এই আপডেটটোৰ ওপৰত, চ' মই এইটো ভিডিঅ'ত দেখুৱাই দিম। আৰু আপডেটটোত আহিছে যে আপোনাৰ লিংক কৰাব লাগিব, যিখন ই শ্ৰম কাৰ্ড আপোনাৰ নতুনকৈ আপডেট দিব লাগিব। তো আপডেটটো কেনেকৈ দিব মই দেখুৱাই আছোঁ মোৰ ভিডিঅ'ত। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু য'ত মোৰ এটা ৰিকুৱেষ্ট, যদি চেনেলখন ছাবস্ক্ৰাইব কৰা নাই এতিয়া চেনেলখন ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। তো বলক ভিডিঅ'টো আমি আগবাঢ়োঁ। চ' আৰু এটা মই কাৰণলৈ দুখিত যে মোৰ ভলিউমবিলাক স্পষ্টকৈ শুনাব পৰা নাই, কাৰণ বৰষুণ দি আছে কাৰণে, বাহিৰত বৰষুণ দিয়া আছে কাৰণে শুনাব পৰা নাই। তাৰ যদি যাতে দুখিত ইয়াৰ কাৰণে। চ' ফ্ৰেণ্ডসকল, প্ৰথমতে আপুনি কি যিকোনো এখন ব্ৰাউজাৰত অ'পেন কৰি ই শ্ৰম বুলি টাইপ কৰি দিব। ই শ্ৰম টাইপ কৰাৰ পিছত যিকোনো অফিচিয়েল ৱেবছাইট আছে এইটো আহি যাব, নহ'লে মোৰ ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তাৰ পৰা কিন্তু আপুনি এই ৱেবছাইটত সোমাব পাৰিব। যিখন আপুনি যেতিয়া নেকি অফিচিয়েল ৱেবছাইটত আহিব, হোৱাৰ পিছত আপুনি স্ক্ৰল কৰি এতিয়া যিখন ইয়াত দেখিবলৈ পাইছে আপোনালোকে যে ৰেজিষ্টাৰ অন ই শ্ৰম, যদি আপুনি নতুনকৈ এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপুনি ৰেজিষ্টাৰ ফ্ৰম ই শ্ৰমত ক্লিক কৰিব। আৰু মইতো অলৰেডি এপ্লাই কৰিছোঁ, এতিয়া মই আপডেট কৰিম। আপুনি লিংক কৰিবলৈ যদি হয় তেনেহ'লে লিংক কৰিবৰ কাৰণে অলৰেডি ৰেজিষ্ট্ৰেশ্যন আপডেট যিখন আছে এইটোত আপুনি ক্লিক কৰি দিব। তেনেকৈ আপুনি ক্লিক কৰি দিব, তাৰপিছত আপোনাৰ মত কিন্তু আৰু এটা পেজ আহিব। তেতিয়া কি হৈছে, এতিয়া আপুনি যিখন ই শ্ৰম কাৰ্ড বনাইছিলে তেতিয়া কিন্তু এটা ইউ এ এন নাম্বাৰ দিয়া আছিলে, এই নাম্বাৰখন কিন্তু ইয়াত বহুৱাব লাগিব। চ' এই নাম্বাৰটো মই বহাই আছোঁ। চ' ফ্ৰেণ্ডসকল, কিন্তু আপুনি ইয়াত কিন্তু যিখন ইউ এ এন কাৰ্ড আছে নম্বৰখন ইয়াত বহুৱাই, ইয়াত আপোনাৰ ডেট অফ বাৰ্থখন বহুৱাই কেপচা যেনেকৈ আছে আপুনি এনেকৈ টাইপ কৰি দিব 36। টাইপ কৰাৰ পিছত আপুনি জেনেৰেট অ' টি পিত ক্লিক কৰিব। অ' টি পি আপোনাৰ যিখন মোবাইল নম্বৰ দিছিলে সেই মোবাইলত কিন্তু এটা অ' টি পি আহিছে, জাষ্ট আপুনি এই অ' টি পিটো ইয়াত বহুৱাই দিব। ত' মোৰ অ' টি পিটো মই ক্লিক কৰাৰ পিছত ভেলিডেট ক্লিক কৰিলোঁ। এতিয়া ইয়াত মোৰ নামটো দেখুৱাই দিছে। ফ্ৰেণ্ডছ, এতিয়া মোৰ আপডেট প্ৰফাইল এটা আপুনি যদি ডাউনলোড কৰিব বিচাৰে ডাউনলোড কৰি ল'ব। এতিয়া আপডেট প্ৰফাইলত ক্লিক কৰিম। ক্লিক কৰাৰ পাছত এতিয়া মই পাৰ্চনেল ইনফৰমেশ্যন যিখন আছে এইখন ক্লিক কৰিম। ইয়াত কিন্তু মোৰ ডিটেইলছবিলাক ঠিকেই আছে। তো মই যেতিয়া লিংক কৰিম তেতিয়া কিন্তু আপোনাৰ বেকখনত ক্লিক কৰি এড্ৰেছত দিব লাগিব। চ' ফ্ৰেণ্ডছ, আপুনি যদি লিংক এতিয়া যিটো মেইন যিখন আমাৰ প্ৰব্লেম টকা কিয় নোসোমাই, এই প্ৰব্লেমটো হৈছে লিংক আমাৰ কৰা নাই। তো আপুনি যদি লিংক কৰিব বিচাৰে তেনেহ'লে আপুনি যিখন এড্ৰেছ যিখন আছে এই এড্ৰেছত আহি আপুনি ইয়াত দেখিবলৈ পাইছে এটা অপশ্যন। চ' এতিয়া আপুনি কি কৰিব, ইয়াত ষ্টেট যিখন স্পেচিয়াছ আই ডি আছে এই আইডিখন আপুনি ইয়াত বহুৱাব লাগিব। তো আমাৰ অসমৰ কাৰণে আই ডি হৈছে 04। তো মই মোৰ ডিটেইলছবিলাক বহুৱাই মই ইয়াত 04 টাইপ কৰি দিলোঁ। তো এনেকৈ আছিলে আপোনাৰ লিংকটো হৈ গ'ল। এতিয়া আপুনি লাষ্টত গৈ যিখন আপডেট অপশ্যন দেখিবলৈ পাইছে এইটোত আপুনি ক্লিক কৰি দিব। চ' ফাইনেলি আপোনাৰ যিখন ই শ্ৰম কাৰ্ড এতিয়া লিংক হৈ গ'ল। চ' আৰু ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিবলৈ কৈছে। আগতে মোৰ দিয়া এতিয়া যদি দিয়া নাথাকে তেন্তে আপুনি দি দিব আৰু আপডেটত ক্লিক কৰি দিব। চ' মোৰ সুন্দৰকৈ আপডেটটো হৈ গ'ল। চ' মই ইয়াতে বেগত ক্লিক কৰি, আৰু আপুনি যদি কিবা এটা বস্তু চেঞ্জ কৰিব বিচাৰে তেনে ইয়াৰ পৰা চেঞ্জ কৰিব পাৰিব। বেংক একাউণ্ট তো মই চেঞ্জ কৰি মই ডাউনলোডত ক্লিক কৰি দিব পাৰিম। চ' ফ্ৰেণ্ডছ, এনেকৈ কিন্তু আপুনি লিংকখন কৰিব পাৰিব। আজিলৈ ইমানে আছিলে। চেনেলখন ছাবস্ক্ৰাইব কৰি দিয়ক, দবাই দিয়ক লাইক।